হাই ফ্ৰেণ্ডছ, মই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পম্পিছ কিটচেনলৈ। মই আজি আপোনালোকক এটা ৰেচিপি শ্বেয়াৰ কৰিম। ৰেচিপিটো হৈছে আলুৰ সৈতে সয়াবিনৰ ৰেচিপি। আহকচোন চাওঁ আমি এই ৰেচিপিটো বনাবলৈ কি কি উপকৰণৰ দৰকাৰ পৰিব। মই একাপ সয়াবিন লৈছোঁ। সয়াবিনখিনি মই 1 ঘণ্টামান আগতে তিয়াই থৈছিলোঁ। এতিয়া মই হাতেৰে চেপি ধুনীয়াকৈ পানীখিনি পেলাই লৈছোঁ। এটা মিডিয়াম সাইজৰ আলু কাটি ধুই লৈছোঁ আৰু লগত লৈছোঁ 4 ফুটামান নহৰু আৰু অলপমান আদা কাটি লৈছোঁ আৰু এটা মিডিয়াম সাইজৰ পিয়াজ মই সৰু সৰুকৈ স্লাইচ কৰি কাটি লৈছোঁ আৰু লগত লাগিব আমাৰ গৰম মছলা। আৰু আহকচোন চাওঁ এতিয়া আমি কি কি মছলা ব্যৱহাৰ কৰিম। মই 1.5 চামুচমান নিমখ লৈছোঁ সৰু চামুচেৰে আৰু আধা চামুচকৈ মই লৈছোঁ জলকীয়া গুড়ি, জিৰা গুড়ি আৰু হালধি গুড়ি। মছলাটো ইমান বেছি খাব নালাগে আৰু আমিও নাখাওঁ। বেছি মছলাদাৰ খোৱা খালে প্ৰব্লেম হয় গেছৰো। সো এতিয়া মই ফ্ৰাই পেন এটা বহাই দিম। এয়া মই ফ্ৰাই পেনটো গৰম হোৱাৰ লগে লগে তেল অলপ দি দিছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে মই পিঁয়াজ কাটি থোৱা পিঁয়াজ আছে এইখিনি দি দিম। তেলখিনি গৰম হোৱালৈকে অপেক্ষা কৰি আছোঁ। এয়া মই পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি অলপ ভাজি ল'ম, অলপ কালাৰটো চেঞ্জ হৈ যাব আৰু লগে লগে মই দি দিছোঁ কাটি থোৱা আদা আৰু নহৰু কেইটামান। একেলগে মই আদা নহৰু পিঁয়াজখিনিও ভাজি ল'ম। অলপ টাইম ভাজাৰ পাছত ধুনীয়াকৈ চেণ্ট এটা ওলাব আৰু আদা নহৰু কেঁচা গোন্ধটো যাবৰ কাৰণে অলপ টাইম ভাজিম। এয়া ভাজি আছোঁ, ভাজা হৈ গ'ল মোৰ। এতিয়া মই ইয়াত এড কৰি দিম মছলাখিনি। এয়া মছলাখিনি এড কৰি দিলোঁ। নিমখটো একেলগে এড কৰি দিলোঁ আৰু গৰম মছলাটো মই এতিয়া এড কৰা নাই, মই পিছতকৈ কৰিম। গৰম মছলাটো তৰকাৰী হোৱাৰ আগে আগেহে মই গৰম মছলাটো এড কৰিম। এয়া মই লৰাই দিছোঁ। গোটেইখিনি একেলগে মিক্স কৰাৰ পিছত মই অলপমান পানীও এড কৰি দিম। অলপমান আকৌ মই ভালকৈ মিক্স কৰি দিছোঁ। এতিয়া মই সয়াবিনখিনি মই এড কৰি দিলোঁ। সয়াবিনখিনি এড কৰি দিয়াৰ পাছত এতিয়া মই আকৌ ধুনীয়াকৈ লৰাই মিক্স কৰি ভালকৈ মিক্স কৰি দিছোঁ। এতিয়া মই আধা গিলাচমান পানী দি দিছোঁ। এতিয়া মই ঢাকনিৰে ঢাকি দিম। 3 মিনিটমান পাছত মই ঢাকনিখন গুচাই চাইছোঁ। এয়া পানীখিনি অলপ কমি গৈছে আৰু সয়াবিনখিনি অলপ সিজাৰ নিচিনা হৈ গৈছে। এতিয়া মই ইয়াত এড কৰি দিম আলুখিনি কাটি থোৱা আৰু পিঁয়াজ অলপমান থৈ দিছিলোঁ মই। এনেকৈ পিঁয়াজ দিলেও ভাল লাগে। গতিকে এতিয়া মই আকৌ গোটেইখিনি একেলগে লৰাই দিম। ভালকৈ মিক্স কৰি দিছোঁ। এতিয়া মই প্ৰায় আৰু আধা গিলাচমান পানী দিম, যিহেতু আলুখিনি সিজিব লাগিব। এতিয়া মই আকৌ ঢাকনিৰে ঢাকি দিম। এয়া মই 5 মিনিট পিছত আকৌ ঢাকনি গুচাই চাই আছোঁ। লৰাই দিছোঁ অলপ ভালকৈ। এয়া তৰকাৰীখিনি হৈ গ'ল। এতিয়া মই গৰম মছলাখিনি এড কৰি দিছোঁ। গৰম মছলাখিনি এড কৰি দিছোঁ। আধা চামুচমানেই হ'ব আৰু গৰম মছলা। এতিয়া ধুনীয়াকৈ মই অলপ লৰাই দিছোঁ। মোৰ তৰকাৰী ৰেডি। মই 1-2 মিনিটমানৰ কাৰণে আকৌ ঢাকি দিছোঁ। তৰকাৰী হৈ গ'ল মোৰ। গেছটো অফ কৰি দিলোঁ মই। চাওক মই বাঢ়ি আছোঁ খাবৰ কাৰণে। আপোনালোকেও খাব, নিশ্চয় ট্ৰাই কৰিব এইটো ৰেচিপি। কেনেকৈ বনাইছোঁ নিশ্চয় বনাই খাব আৰু ক'ব মোক কেনেকুৱা লাগিছে।
চাওকচোন কিমান ধুনীয়া লাগিছে, কালাৰটো কিমান ধুনীয়া হৈছে। কেতিয়াবা মাছ মাংস নাথাকিলেও ঘৰত চয়াবিন আৰু আলুৰ এনেকুৱা তৰকাৰী বনাই খাব, মাংসৰ সোৱাদ লোৱাকৈ। ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে নিশ্চয় কমেণ্ট, লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু আজিলৈ বাই বাই, ধন্যবাদ। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ৰ সৈতে।